তই? আইতা আজি হাইছা মাটিত পৰিল যে ইমান মৰমত যে ফুলা ফুলা মাটি আছে কি হ'ল কথাটো কোৱা এনে হলে মই যেনিবা তহঁতক নেমাতোহে ঘৰখনত দুটাই নাতি আছ তহঁতি দুটাকে মৰম নকৰিনো কাক মৰম কৰিম মই দাল মে কুছ তো কালা হে ইমান মৰমত মাতিবলৈ কি হ'ল আজি আইতা ঐ ফুলা মোৰ যে আজি ৰাতিপুৱাৰ পৰা গোটেই কঁকালটো বিষ খাওঁ বুজিছনে গৰুকেইটাক গোহালিতে ৰাতিপুৱাৰ পৰা বান্ধি থোৱা আছে এতিয়া ৰাতি হ'বগৈ আৰু কোনো মেলিবলৈ মানুহ এটা নাই তয়ে যাচোন মেলি থৈ আগে আৰু মায়ে এজনীকো ক'ব নোৱাৰো মায়ে এজনীও ৰাতিপুৱাৰ পৰা কাম ভাততে লাগি আছে মোক মৰম কৰা কথাগুৰি কৰবাত মানে কাম কৰিব লাগে হে মই কাম কৰিব লাগে মই নকৰ মই চাকৰ আয়ো আইতা এই গেলা গৰমখনত যে মই যে নোৱাৰো দেই মই এইবোৰ গৰু চৰু মেলিব নোৱাৰো তই ভাল নহয় যাচোন যা অলপ চৰাই মেলিও আনিবিগে এতিয়া খেতিৰ দিন গম পাইছোৱে দেখোন মেলিবও নোৱাৰা হ'লো ৰোৱনী খাবগে বৰ দি সমস্যা হৈ গ'ল মই সেইবোৰ নোৱাৰো দেই তুমি ভাল নহয় যোৱা আকৌ পাৰিবা যোৱাচোন যোৱা নহ'লে গৰুকেইটা আজি পেট একদম কিমান দিন হ'ল পেট একদম জামৰি গৈছে একদম কেনেকুৱা অৱস্থা হৈছে গৰুকেইটা ইমান হাৰাশাস্তি হৈছে হাবা গৰুকেইটাৰ কথা ভাবি পিনি মই যাওঁ বাৰু খালি মই বেছি টাইম ৰ'দখনত মই চৰাব নোৱাৰো কিন্তু অকমান টাইম চৰাই মেলি গুচি আহিম গাইজনী বাৰু একো নাই গাইজনী ইমান প্ৰব্লেম নিদিয়ে খালি তই মতা গৰুটো কিন্তু চাবি আকৌ সি কিন্তু অকমান দিগদাৰ কৰে ভোলা কিছি সে নেহি ডৰতা ভোলাক কোনেও একো কৰিব নোৱাৰে তুমি চিন্তা নকৰিবা আইতা ডোন্ট ৱৰি হাম্মা ঘুৰ বল ঘা আয়ো মা এইকেইটা যে ইমানকে মোৰ মুখলৈ চাই আছে ঘাঁহ খাব লাগে নে এইবোৰ কৰিব লাগে বাৰু এই ৰ'দখনত এফালে মই চৰাবলৈ আনিলো ইহঁতি মোক ভাল লটিঘটিখন কৰাইছে আৰু দেই ক'ত বাৰু ভাল ঘাঁহ পাম এই খেতিৰ দিনত চাওঁচোন বাৰু অলপ বিচাৰো এই গৰুকেইটা তহঁতে কিন্তু ইয়াতে থাকিবি আকৌ দেই মই অকণমান তহঁতলৈ ঘাঁহ বিচাৰি আনো ইফালে সিফালে নাযাবি আকৌ কেনেবাকে ৰোৱানীত সোমালে মানুহে মৰিয়াব একদম ভালকেইটাকে কথা কৈ আছো এনেই গৰু নহয় বুজি চুজি নাপায় মই যাওঁ অকণমান ঘাঁহ বিচাৰো সৌফালে আছে অলপ ঘাঁহ পাই এইফালেকে নচৰাবলৈ নিওঁ বল তহঁতৰ কাৰণে মই ঘাঁহ ঠিক কৰি আহিছো বল ঘুৰ বলি না ঘুৰ আম্মা ঘুৰ বল সেইফালে বল এই গাইজনীয়ে ঘুৰ বুলি কওঁতে গুচি গৈছে ইমান ভাল এই জহনি যোৱা গৰুটোহে মানে একো মানে কাম বন নাইকিয়া দেই এইটো কৈ থাকিলেও এইটো বৰ অগলধা হ'ল আৰু দেই ঘুৰ মা এইটো দেখোন মোৰ ফালেহে চোচা লৈছে আইঅ ভাল জমনি হৈছে আৰু দেই কি লটিঘটিখন কৰিবলৈ যে মই আহিলো আজি মোৰ ভাল দিন বেয়া আছিলে যেন পাইছো আজি আইতা গৰুৱে মোৰ কথা নুশুনে দেই মই হ'লে এৰি থৈ গুচি যাম এতিয়া ক'তনো থাকেগে জানো আইতাজনীও মোক এইবোৰ ভাল জামেলাখন দি পিনি মোক পঠালে আইতা মই সঁচাকে কিন্তু এৰি থৈ গুচি যাম আকৌ ৰোৱা খালেও খাবগে মই হ'লে এইবোৰ চাই থাকিব নোৱাৰো মোৰ মূৰটো গৰম হৈছে হ'লে মা এইটো কেনেকে দৌৰিছে এইটো গুচি গ'লগে মতা গৰুটো গুচি গ'লগে হ'বলে আইতা মোৰ কথাবোৰ যে নুশুনে মোৰ মূৰটো গৰম হৈছে আইতাজনী ক'ত থাকে জানো আইতা বোলো ইমান তেতুফলা চিঞৰ কেলে মাৰিছ হে কি হ'ল কোনোবা মৰিলে নি মানুহ হে কাম এটা কৰিব দিলে ভালকে কাম এটা কৰি খাব নোৱাৰ অকল চিঞৰ বাখৰ তোক যে সঁচাকে দেই কাম কৰিবলৈ দিয়াতকে নহয় মই নিজে কৰাই ভাল নিজে কৰিব লাগে আকৌ মোক মই নাজানো গৰু কথা মোক সেইবোৰ দি পঠিয়ালা এতিয়া চোৱাচোন সেইফালে চোৱা গৰু ক'ত গৈ ক'বাত পালেগে চোৱাচোন গাইজনীয়ে শুনিছে মোৰ কথা কিন্তু সেই গৰুটো চোৱাচোন একো কথা বন নুৰে ঘুৰ কৰিলে মানে নাযায় তেনেকে চাই থাকে মোৰ মূৰটো গৰম হৈ গৈছে আজি মোক দিলা আজি পৰা কিন্তু মই হ'লে এইবোৰ চাব নোৱাৰো একদম লাষ্ট আৰু সেইটো দেখোন ৰোৱনী ফালে গৈছে ঘুৰ আইঅ এই হতচি হোৱাটোক যে কেলেনো কাম কৰিবলৈ দিলো মোৰ কামটো বঢ়ালেহে মই বোলো অকমান চৰাই আনগে আইঅ এয়া মোৰ লটিঘটিখন কৰাবলৈহে দিয়া হ'ল আৰু কেনেকে হে এতিয়া কেনেকেনো গৰুজনী আহিলে হে মই খেদি আনিলত যে এইফালে এইখিনিলে গুচি আহিলে তইনো খেদোতে নাহে কেলে হে ভালকে মাতিব নাজানো হে গৰুৰ লগত কেনেকে হেৰি কৰিব লাগে নাজানো ঘুৰ চাওঁ আঁতৰ হয় মোৰ চকুৰ আগৰ পৰা তই খাব নাথাকিলেহে পাইছো মই তোমাৰ ওচৰত এনেই মোক ভাল জামেলাখন দি মোৰ মূৰটো গৰম কৰালে আজি বল সেইফালে একদম ঘাঁহনি এডৰা আছে তাতে খাবি বল পেট একদম শুকাই খিনাই তেতেৰা মাৰিছে আৰু বল ঘুৰ সেইফালে যাবি ঘুৰ আইঅ পেলালে ঐ লুটি খুৱাই পেলালে ঐ জহনি যোৱা গৰুটোৱে পেলালে মই মৰিলো আইঅ কঁকালটো গ'ল চাগে কঁকালটো ভাঙিলেও উঠিবই পৰা নাই মই উঠিব চাগে নোৱাৰিম ভগৱান আইঅ কিনো এই কলিকেইটাৰ পৰা মানে মোৰ শান্তি নাইকিয়া হৈছে এটা
চৰাবলৈ দিলো সিও কৰিলে এখন আইও কেলেনো কৰিবলৈ দিলো এই ল'ৰাটোক এতিয়া মোৰ হে হাঁহ শাস্তিখন হৈছে কঁকাল ভাঙিলে আইও যিটো লাত মাৰিলে ভগৱান ট্ৰাই কৰাচোন অকমান ট্ৰাই কৰা উঠিবলৈ ট্ৰাই কৰা ভাঙিলে বুলি ক'লে মানে ভাঙিব নি এই গৰুটোৱে অকমানহে হেৰি কৰিলে একো ভৰা নাই তুমি এনেই বেছি চিন্তা কৰিছা উঠা উঠা লাহে লাহে উঠা কোনো মানুহ নাই ইয়াত উঠাবলৈ উঠা ধুদৰ পচলা ৰহ তোক আজি মই তোক কামটো কৰিবলৈ দিলো কামটো মোক বহালিহে গৰু ইয়ালৈ এইফালে লৈ আহিলি এতিয়া ইয়াত কোনো মানুহ এটা নাই মোক ধৰি দিবলৈ আইও আইও ভাঙিলে এই বুঢ়া বয়সত বাৰু এই কঁকাল ভাঙি মেলি আইও এইখন দেখাবলৈহে জীয়াই ৰাখিছে ভগৱানে মোক আইও হ'ব লাহেকে উঠিবলৈ চেষ্টা কৰাচোন ঘৰত গৈ বুলি যি বকা বকি থাকিবা আৰু তুমিনো বাৰু উস্তাদি মাৰি সেই মতা গৰুটো ওচৰলৈনো কেলে যাব লাগে হে আইও ভগৱান আইও কঁকালটো গ'ল চাগে হ'ব বলা ঘৰলৈ গৈ পিনি অকমান ৰেষ্ট ল'বা ভাল হৈ যাব আইও একো ভৰা নাই কঁকালটো অলপ হেৰি হৈছে পৰি গলা যে সেইকাৰণে অকমান চাগে দুখ পাইছা একো ভৰা মেলা নাই বলা ভাল পাবা অকমান গৰম পানী হেক মই কৈ দিম বাৰু বলা হাই ফ্ৰেণ্ডছ ভিডিঅ'টো বাৰু কেনেকুৱা লাগিল যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু দেখিলে বাৰু আজি মই গৰু চৰাবলৈ আহি পিনি মোৰ কি অৱস্থা হ'ল আইতাক দুখ পোৱাই মেলি মানে একদম আইতাই এতিয়া ঘৰত কেকাই আছে ৰাতিলে মোৰ কি দশা হয় ঠিকনা নাই ইয়াৰ পিছতনো আইতাই মোক কি অৱস্থা কৰিলে সেইবোৰ যদি চাব বিচাৰে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব